নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল NS লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক চুলিত কেনেকৈ জেতুকা ল'ব লাগে তাকে দেখাম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া চাওক, মই ইয়াতে জেতুকা আৰু নিমপাত ভালকৈ ধুই লৈছোঁ। এয়া জবা ফুল, এয়া জবা ফুলৰ পাত, এয়া এল'ভেৰা আৰু এয়া মিঠি গুটি। মই এইখিনি ভালদৰে মিক্সিত বটি ল'ম আৰু চুলিত লগাম। মই আপোনালোকক দেখাম ভিডিঅ'ত, আপোনালোকে চাই যাব। মই এতিয়া এই এল'ভেৰাখিনি ভালকৈ বাকলি গুচাই জেল ওলাই লওঁ। এয়া চাওক, মই পেষ্টখিনি ৰেডি কৰি ল'লোঁ। মোৰ চুলিখিনি দেখিছেনে কেনেকুৱা একেবাৰে বেয়া হৈ গৈছে, ফাটি। এতিয়া জেতুকা লগাম বুলি ভাবিছোঁ আৰু। এয়া চাওক, মোৰ জেতুকা লগোৱা হৈ গ'ল। মই আপোনালোকক ভিডিঅ' কৰি নেদেখালোঁ জেতুকা লগোৱাৰ। চুলিখিনি 2 ঘণ্টামান জেতুকা ৰখাৰ পিছত মই এতিয়া ধুই পেলালোঁ। এতিয়া চুলিখিনি শুকালে আপোনালোকক দেখাম। এয়া চাওক, মোৰ চুলিখিনি এতিয়া শুকালে আৰু আগতকৈ কিমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় গমেই পাইছে। মোৰ চুলিখিনি লাৰিয়ে ভাল লগাইছে এতিয়া। আপোনালোকেও এনেকৈ চুলিত জেতুকা লগাই চাব পাৰে। যদি ভাল পায় তেতিয়াহ'লে মোক জনাব আৰু ভিডিঅ'টি মোৰ কেনে পালে আপোনালোকে নিশ্চয় জনাব আৰু মোৰ ভিডিঅ'টি সকলোৱে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।